এতিয়া হেৰি দুবন চাকি পাৰ হলো তুমি নাৰিকলি মন্দিৰ ৰখি থাকিব বিচাৰে মই মানে চিনি নাপাওঁ ন আৰু এইটোৱে হৈছে চিপাঝাৰত থকা নাৰিকলি মন্দিৰ আৰু প্ৰথমবাৰ এনেকুৱা মংগলদৈ টাউনৰ যিটো গলি আছে এনেকুৱা গলিত প্ৰথমবাৰ গাড়ী চলাইছো অলপ ভয় ভয়কে আৰু এইফালে ভয় লাগিল তো গাইছ এতিয়া বাজিছে 6:52 আমি গৈ আছো বৰ্তমান মংগলদৈত কিয় গৈছো সকলো গম পাব ভিডিঅ'টো একেলগে চাই থাকক তো মোৰ লগত আছে এইফালে ব্ৰ আপোনালোকে যদি আগৰ ভিডিঅ'টো চাই গম পাইছে তাত আপোনালোকে আমি মানে একেলগে গৈছিলো ভেৰগাঁৱত গৈছিলো আইটিআইত তো আজি গৈ আছো মংগলদৈ কিবা এটা কামত গৈ আছো নাৰিকলি মন্দিৰ এটা মানে বন্ধুক লগ কৰিম তাত ৰখি থাকিবলৈ কৈছো তো যাও ইয়াৰ পৰা গাড়ী চলোৱাৰ আগতে হেলমেট জৰুৰী আৰু এইফালে মাস্ক হেলমেট নহলে মাস্ক পুৰা জৰুৰী ইম্পৰ্টেণ্ট এইফালে হেলমেট পিন্ধিলে আৰু এইফালে মাস্ক আৰু এয়া হৈছে আন্ধেৰিঘাট চক যিসকলে চিনি নাপায় দেখুৱাই দিছোঁ এইখন হৈছে আন্ধেৰিঘাটত থকা যিখন হাই স্কুল আন্ধেৰিঘাট হাই স্কুল আৰু এইফালে হৈছে এইটো চক তো বৰ্তমান সকলোবোৰ দোকান বন্ধ আছে কাৰণ এতিয়া ৰাতিপুৱা বাজিছে 6:52 তো চাওক আৰু এনজয় কৰক আৰু এয়া হৈছে গাঁৱত থকা এটা মজা চাওক চাৰিওফালে মাত্ৰ কেৱল সেউজীয়া আৰু আমি গৈ আছোঁ মংগলদৈত থকা ডিচি অফিচ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ তো তাত কি কৰিবলৈ গৈ আছোঁ আপোনালোকে গম পাব ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এতিয়া যদি এইফালে আমি যাওঁ তেতিয়া ডাইৰেক্ট আমি উলিয়াব পাৰিম বৰবৰী তো এইফালে আৰু অলপমান শ্বৰ্ট কাটিং লেটছ গো আৰু এয়া হৈছে বৰবৰী তো ইয়াৰ পৰা আমি চিধা গৈ থাকিলে পাম খালমাৰা তাৰপিছত হাইৱে সো ফাইনেলি পাই গ'লো খালমাৰাৰ পৰা যদি আপোনালোকে ৰাইট লয় এইফালে বিশ্বনাথ চাৰিআলি তাৰপিছত এনেকুৱা গুৱাহাটী এইটো চাইড আৰু যদি আপোনালোকে লেফ্ট চাইড লয় এইফালে মংগলদৈ চিপাঝাৰ এইটো চাইড তো এতিয়া যাম আমি লেফ্ট চাইড আৰু অলপ গ'লে পাম দুমনিচুকী আৰু এইফালে হাইৱে ৰিপেয়াৰিং চলি আছে তো গাইছ এতিয়া আমি দুমনিচুকী পাৰ হৈ আহিলোঁ আৰু এইখিনি জেগাখিনিৰ নাম নাজানো আৰু যিজন বন্ধুৰ কথা কৈছিলোঁ তাক এতিয়া ফোন মাৰোঁ আৰু ক'ত আছে সুধোঁ হেল্ল' হয় ব্ৰ ক'ত আছা এতিয়াহে উঠিছা আমি এতিয়া হেৰি দুমনিচুকী পাৰ হলো তুমি নাৰিকলি মন্দিৰ ৰখি থাকিব বিচাৰে মই মানে চিনি নাপাওঁ ন নাৰিকলি মন্দিৰৰ কাষত ৰখি থাকিব মই চিনি নাপাওঁ ন তুমি তাতে নাৰিকলি মন্দিৰ চিনি নোপোৱা নহয় সেইটো চিনি পাওঁ তাতে ৰখি থাকিম আৰু তুমি ৰখিবা মই যাওঁ ৰখিবা আৰু মই যামেই আকৌ 10 মিনিট জলদি ঠিক আছে তো এতিয়া ব্ৰক ফোন মাৰিলোঁ আৰু এতিয়া নাৰিকলি মন্দিৰলৈকে যাই থাকিবলৈ দিছে তাত আমি তাক ৱেইট কৰিম তো গাইছ ফাইনেলি পাই গ'লো আমি নাৰিকলি মন্দিৰ আৰু বৰ্তমানে বন্ধুজন আহি আছে তাক এটা বস্তু দিব লাগে সেইকাৰণে ৰখি আছোঁ ইয়াত কি মানে আপোনালোক একবাৰ যিটো মানে নাৰিকলি মন্দিৰ হয় তাৰে একবাৰ চৌপাশ দেখুৱাই দিয়ক চাওক ভিডিঅ'টো পষ্ট কৰি আপোনালোকে এখন পঢ়ি চাব কৰোণা ভাইৰাছৰ যিহেতু সংক্ৰমণ বৰ্তমান ৰোধৰ কাৰণে প্ৰচেষ্টা চলি থকা হৈছে সকলোতে তো সেইকাৰণে ইয়াতে কিছুমান নীতি নিৰ্দেশ দিয়া আছে আপোনালোকে ভিডিঅ'টো পষ্ট কৰি এইখিনি পঢ়ি চাব তো এতিয়া ইয়াৰ পৰা এটা সেৱা লওঁ যাতে আহি থকা দিনবোৰ ভালে ভালে যায় আৰু আপোনালোকে তাৰ পৰা এটা সেৱা লওক আৰু চাওক এইটো হৈছে চিপাঝাৰত থকা নাৰিকলি মন্দিৰ চাওক আজি ভিতৰত গৈ এনেকুৱা আপোনালোক দেখুৱাব নোৱাৰিম ভিতৰৰ যিটো দৃশ্য মানে পৰিৱেশটো কাৰণ এতিয়া আমি যিহেতুকে বেলেগ এঠাইত যাবলৈ আহিছোঁ তো সেইকাৰণে আজি ভিতৰত যাব নোৱাৰিম আপোনালোকক বেলেগ এদিন আহি সকলোবোৰ এইটো যিটো মন্দিৰৰ সকলোবোৰ দেখুৱাম চাওক এতিয়া ইয়াৰ পৰা ওলাওঁ তাৰ আগতে দান পত্ৰক কিবা এটা দি দিলোঁ আৰু যিজন বন্ধুক লগ কৰাৰ কথা আছিল তাক লগ কৰিলোঁ আৰু যিটো বস্তু দিয়াৰ কথা আছিল সেইটো দিলোঁ আৰু বন্ধুজনে মানে ভিডিঅ'ত নাহিল তাৰ কাৰণটো কি বস্তু দিছোঁ সেইটো কৈ আছোঁ ভিডিঅ'টো চাই থাকক গাইজ বৰষুণ আৰম্ভ হৈ গ'ল আকৌ তাৰ পৰা আমি চিপাঝাৰৰ পৰা আহিলোঁ তাৰ পৰা কমেও 7 কিলোমিটাৰমান আহিলোঁ আৰু ইয়াতে বৰ্তমান বৰষুণ দিছে সেইকাৰণে এতিয়া ঘৰ তাত ৰখিছোঁ আমি তাত এনেকুৱা মানে পোৱা নহ'ল আৰু ভাইক লগ পালোঁ আৰু কি বস্তু দিছোঁ আপোনালোকে এতিয়া নজনাওঁ আপোনালোকক ডিছক্ৰিপশ্যন বক্সত তাৰ লিংকটো দি দিম তাৰ চেনেল এটা আছে তাত আপোনালোকে আনবক্সিং কৰি দেখাব মানে কি দিছোঁ
তো আপোনালোকে গৈ কিনে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিটো মানে ভিডিঅ' দিয়ে আনবক্সিং ভিডিঅ' দিয়ে তাত মই যিটো বস্তু দিছোঁ সেইটো দিব আপোনালোকে চাই ল'ব। আৰু তাত ভাইক মানে ভিডিঅ'ত আনিব খুজিছিলোঁ কিন্তু ভাই অলপমান লাজ কৰিছে আৰু মানে উঠি কিনে আহিছে শুই উঠি কিনে আহিছে সেইকাৰণে মানে নাহে ভিডিঅ'ত। তো সেইকাৰণে ভাইক নানিলোঁ। তো পিছত কেতিয়াবা নিশ্চয় লগ পাম আকৌ ভাইক। তো এতিয়া বৰষুণৰ আৰু ৰৈ আছোঁ। তো ইয়াৰ পৰা এটা গাইজ প্ৰায় আধা ঘণ্টামান ৰখাৰ পিছত ফাইনেলি বৰষুণ এৰিলে আৰু পুনৰ আমাৰ যাত্ৰা আৰম্ভ। আৰু এনেকুৱা বৰষুণ বতৰত গাড়ী চলাই মজাই বেলেগ। এনেকুৱা মজা লৈ গৈ থাকিলে হয়তো আজি আমি মংগলদৈ নাপাম, কাৰণ আকৌ বৰষুণ পেলাব আৰম্ভ কৰিছে। ৰাতিপুৱা কি ধুনীয়া আছিল, আমি যেতিয়া ওলাইছিলোঁ ঘৰৰ পৰা কি ধুনীয়াকৈ ৰ'দ ওলাইছিল, কিন্তু এতিয়া চাওক ঘপককৈ মানে চেঞ্জ হৈ গ'ল বতৰ। এয়া হৈছে প্ৰকৃতি। প্ৰকৃতিয়ে যি কৰিব বিচাৰে ছেকেণ্ডত কৰি দিব, সেইকাৰণে প্ৰকৃতিক ভাল পাব শিকক। ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ মান আছে আৰু মংগলদৈলৈকে। তো লেটছ গো। চাওক কিনকিনীয়াকৈ বৰষুণো দি আছে আৰু ইফালে অলপমান ৰ'দো ওলাব ধৰিছে। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম, প্ৰকৃতিৰ মাজত থকাৰ মজা। ৰাস্তাৰ কাষতে এটা ধুনীয়াকৈ তেল ডিপু পাই গ'লোঁ আৰু এতিয়া গাড়ীখন অলপমান তেল ভৰাই নেক্সট আকৌ গৈ আছোঁ। তো গাইজ তেল ভৰোৱা হৈ গ'ল, ইফালে তেলৰ ডিপুক বাই বাই দিলোঁ আৰু এতিয়া নেক্সট যাত্ৰা আৰম্ভ। তো গাইজ ফাইনেলি পাই গ'লোঁ আমি মংগলদৈ। ৱেলকাম টু মংগলদৈ আৰু ৱেলকাম টু দৰং ডিষ্ট্ৰিক্ট। প্ৰায় 3বাৰ মান ৰখিছোঁ বৰষুণৰ কাৰণে। একবাৰ বৰষুণ দিয়ে, আকৌ এবাৰ ৰ'দ দিয়ে, আকৌ একবাৰ বৰষুণ দিয়ে, তেনেকৈ মানে 3বাৰ ৰখি ফাইনেলি পাই গ'লোঁ। আৰু অলপ আগত গ'লে পাম মংগলদৈ পুলিচ ষ্টেচন, তাৰ কাষতে আছে DC অফিচ আৰু তাৰ ছাইডেৰে আমি সোমাই যাব লাগিব। আৰু পাই গ'লোঁ মংগলদৈ DC অফিচ আৰু DC অফিচৰ এইটোৰ যিটো ৰাস্তা দেখিবলৈ পাইছে, এই ৰাস্তাটোৰে প্ৰায় আধা কিলোমিটাৰমান গ'লেই পাব আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ, য'ত আমি গৈ আছোঁ বৰ্তমান। আৰু আপোনালোকে এইটো ৰাস্তাৰে প্ৰায় আধা কিলোমিটাৰ অহাৰ লগে লগে এটা আপোনালোকে এনেকুৱা লেফ্ট ছাইডে যোৱা এটা ৰাস্তা পাব। এই ৰাস্তাটোৰে অলপমান গ'লে আপোনালোকে পাব এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচ। আৰু এইটো হৈছে এমপ্লয়মেণ্ট অফিচ, যিটো অফিচত আপোনালোকে নাম ৰেজিষ্টাৰ কৰিব পাৰিব। আপোনালোকে যদি নাম ৰেজিষ্টাৰ কৰিব বিচাৰে, কিবা জব বা তেনেকুৱা কিবা লাগে, আৰু ইয়াতে আহিলে আপোনালোকে এটা বস্তু নাপাহৰিব, মাস্ক আৰু হেণ্ড চেনিটাইজাৰ। এইটো মানে কম্পালচৰি লৈ আহিব, কাৰণ ইয়াতে আপোনালোকৰ মানুহ দেখিছে কিমান মানুহ। আৰু ইয়াতে অহাৰ লগে লগে আপোনালোকক এনেকুৱা এখন ফৰ্ম দিব, যিখন ফৰ্ম আনোতে কোনো ধৰণৰ পইচা নলয়। আৰু ইয়াতে আপোনালোক ডকুমেণ্টছ বেলেগ একো নালাগে, যিখিনি মানে আপোনালোকৰ এডুকেশ্যন ডকুমেণ্টছ হয় সকলোখিনি লৈ আহিব, লগতে ID প্ৰুফ এখন লৈ আহিব। আৰু এটা কথাৰে যিসকলে মানে য'ত মানে ডিষ্ট্ৰিক্ট পৰে, যাৰ য'ত ডিষ্ট্ৰিক্ট পৰে তোৰ মতে মানে নাম ৰেজিষ্টাৰ কৰিব পাৰে। মই ভাবিছিলোঁ মানে মই ইয়াত কৰিব পাৰিম বুলি, কিন্তু ইয়াতে নোৱাৰোঁ, কাৰণ মোৰ পৰে ওদালগুৰি ডিষ্ট্ৰিক্ট। আৰু যিসকলে মানে দৰং ডিষ্ট্ৰিক্ট পৰে তেওঁলোকে ইয়াতে আহি নাম ৰেজিষ্টাৰ কৰিব। আৰু এতিয়া সকলোখিনি কাম হৈ গ'ল, তাত নাম ৰেজিষ্টাৰ মোৰটো নহ'লে, মোৰ লগত যিজন ব্ৰ আহিছিল পাৰ্থ ব্ৰ, তাৰ হৈ গ'ল, কাৰণ তাৰ দৰং ডিষ্ট্ৰিক্ট পৰা আৰু মোৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্ট, সেইকাৰণে মোৰ নহ'ল। প্ৰায় 3 ঘণ্টা ৰখিছোঁ তাত। 3 ঘণ্টা ৰখাৰ পিছত হ'ল, কাৰণ আপোনালোক দেখুৱাইছে কিমান মানুহ হৈছে আৰু কোনোৱে মানে এনেকুৱা ডিষ্টেঞ্চ কোনো মেইনটেইন কৰি ৰখা নাই। সেইকাৰণে আপোনালোকে যদি ইয়াত আহে, আপুনি যদি ইয়াত আহে নিজৰ ডিষ্টেঞ্চ নিজে মেইনটেইন কৰিব, কাৰণ আপুনি নিজে মানে নিজৰ চিন্তা কৰিব লাগিব। আৰু এইটোৱে হৈছে মংগলদৈ DC অফিচ। আপোনালোক যাওঁতে দেখুৱাব নোৱাৰিলোঁ, সেইকাৰণে এতিয়া দেখুৱাই দিছোঁ। আৰু এইটো হৈছে মংগলদৈ পুলিচ ষ্টেচন। তো এতিয়া অলপ এইফালে এনেই ফুৰিব আহিলোঁ, যিহেতুকে মংগলদৈ আহিছোঁ আৰু কেতিয়া আহিব ঠিক নাই, সেইকাৰণে অলপ ভাবিছোঁ এনেই ইফালেৰে যাই ডাইৰেক্ট আমি আকৌ হাইৱে উঠিম। তো আজি DC অফিচত সোমোৱা নহ'ব, কাৰণ আপোনালোকৰ গম পালে কিমান দেৰি হ'ল। তো বহুত দেৰি হৈ গ'ল আজি, সেইকাৰণে আজি DC অফিচত নোসোমাওঁ, তো বেলেগ দিনে আহিব ব্ৰয়ে। আৰু মানুহ চাওক কিমান মানুহ হৈছে, আৰু ফাৰ্ষ্ট টাইম এনেকুৱাকৈ মই এনেকুৱা গলিত মানে টাউনৰ গলিত এনেকুৱা ফাৰ্ষ্ট টাইম গাড়ী চলাইছোঁ, বহুত বেছি ভাল লাগিছে। আৰু ফাইনেলি পাই গ'লোঁ আমি হাইৱে, আৰু এতিয়া আমি ঘৰমুখী হৈ আছোঁ। আৰু চাওক তেতিয়া কেনেকুৱা বৰষুণ দিছিল, আৰু চাওক এতিয়া কেনেকুৱা ৰ'দ দিছে, মানে ক'লোনে প্ৰকৃতি মানে ছেকেণ্ডত সলনি কৰি দিব সকলো।
আৰু এতিয়া আমি হাইৱে পাৰ হৈ খালমাৰা পালোঁ আৰু খালমাৰা পৰা এতিয়া পালোঁ আমি হালদা আৰু অলপমান গ'লে আমাৰ পাম বৰবৰী তাৰপিছত আমাৰ ঘৰ আৰু তাত এনেকুৱা ভিডিঅ' বনোৱা নহ'ল কাৰণ বহুত ভোক লাগি আছিল আৰু হাইৱেৰ কাষতে এখন ধাবাত সোমাই ভাত পানী খাই অলপমান জিৰাই কেনে আহিলোঁ। ফাইনেলি আমি মংগলদৈৰ পৰা আহি পালোঁ আৰু যিখিনি মানে কাম আছিল নাম ৰেজিষ্টাৰ কৰা আৰু মানে ডমিচিয়েল বনোৱাটো আজি নহ'ল মানে বহুত মানুহ আছে সেইকাৰণে ভিৰ আছে সেইকাৰণে নকৰিলোঁ। নাম ৰেজিষ্টাৰটো হৈ গ'ল ভাইৰ আৰু মোৰ নহ'ল কাৰণ মোৰ ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আৰু যিসকলৰ মানে দৰং ডিষ্ট্ৰিক্ট পৰে আৰু মংগলদৈত তেওঁলোকে যাব যিখিনি মানে আপোনালোকৰ ডকুমেণ্টছ আছে সকলোবোৰ লৈ যাব হাই ছেকেণ্ডেৰীৰ পৰা আদি কৰি মানে মেট্ৰিকৰো লৈ যাব আৰু গ'লে নিজৰ এখন ID প্ৰুফ লৈ যাব মানে যেনেকুৱা পান কাৰ্ড হওক ভোটাৰ ID হওক তেনেকুৱা এখন লৈ যাব আৰু তাত আপোনালোকে গ'লে ভালকৈ মানে এনেকুৱা মাস্ক চাস্ক পিন্ধি যাব কাৰণ তাত মানে বহুতো মানে এনেকুৱা মানুহ হয় সেইকাৰণে মাস্ক চাস্ক বা চেনিটাইজাৰ এনেকুৱা লৈ যাব। তো আজিলৈকে ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰিব তো লগ পাম এটা নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই। তেল ভৰা নাই এই তেলটো অলপ ভৰাই লওঁ নেকি? তেল ক'ত ভৰাই? পেট্ৰল চা পেট্ৰল